ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই পথাৰত ধান কাটিছে তো দাৱনীসকলক কিহে ভাত খুৱাওঁ তাকে অকণ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিসকলে মোক ইমান সোনকালে মৰম দিছে তাক বহুত বহুত ধন্যবাদ যাচিলোঁ আৰু আগলৈ এনেকৈ ছাপোৰ্ট কৰি যাব তাকে আশা কৰিছোঁ। তো ভিডিঅ'টো চাব শেষলৈকে, যদি চাই ভাল পায় তো লাইক কৰিব কমেণ্ট কৰিব। তেনেহ'লে ব'লক কিহেনো আজি ভাত খুৱাওঁ দাৱনীসকলক, ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। আৰু এইফালে ভাত বনাবলৈ লৈছোঁ মই আজি এইটোত, যিহেতু দাৱনীও সৰহকৈ আছে সেইকাৰণে ভাত বনাম আজি এইটোত। প্ৰথমবাৰ তাৰমানে আনকালে মই বনাই নাই পোৱা, আজি ফাৰ্ষ্ট টাইম এনেকৈ গামলাত বনাম। সৰু গামলাটো বেছি ডাঙৰ নহয় বাৰু, তো আজি বনাই চাম আৰু কেনেকুৱা হয় নাজানো। এইফালে উতলিছে আৰু এইফালেও দেখিছে ভাত পূৰা উতলি আছে, ভাত হ'বই আৰু এইফালে পূৰা উতলিছে। চাই দিব সেইকালৈকে ভিডিঅ'টো, ভাল লাগিলে লাইক। আৰু মই এইফালে দালি বনাবলৈ লৈছোঁ। এয়া দালি তিয়াই থৈছোঁ ধুনীয়াকৈ, আৰু এইফালে পিঁয়াজ কাটি থোৱা আছে, আৰু এইফালে নহৰু আদা, আৰু এইফালে অমিতা আলু। এইফালে আনিছিলে ব্ৰইলাৰ মাংস, এয়া ব্ৰইলাৰ মাংস। আৰু এইফালে মই আলু কাটি থৈছোঁ মাংস দিবৰ কাৰণে। এইফালে আদা নহৰু পিচি থৈছোঁ, আৰু এইফালে পিঁয়াজ, আৰু ইয়াত দিবৰ কাৰণে এয়া মছলা লৈ লৈছোঁ। এয়া বনাম, ব্ৰইলাৰ মাংস বনাম। আৰু এইফালে লাহে কাটি দিছোঁ মানে মই নাই কটা, এইফালে মালিকে কাটি আছে এয়া মাংসৰ লগত দিবৰ কাৰণে। আৰু এইফালে কেৰাহী এখন পাতি, কেৰাহী গৰম হ'লেই মই তেল দি দিছোঁ। এতিয়া পিঁয়াজ দিম, আৰু এয়া পিঁয়াজ দিছোঁ, নহৰু আদা সকলোবোৰ মিক্স কৰি লৈছোঁ, আৰু মছলাখিনিও ইয়াতে দি ল'ম চব। মাংস চব্জিখন মই নাই বনোৱা, হাজবেণ্ডক বনাব দিছোঁ, বাকী বস্তু মই বনালোৱেই। মাংসখন হাজবেণ্ডে বনাই দিছে, মই আৰু অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। এতিয়া চব হালধি চালধি সকলোবোৰ দি লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ লৰাই দিছে। ইমান ধুনীয়া কালাৰ আহিছে দিছে। আৰু এতিয়া দি দিম মাংসখিনি, ধুনীয়াকৈ মাংসখিনি মিক্স কৰি ল'ম। এয়া মাংস দি দিছে এতিয়া ধুনীয়াকৈ লৰাই পেলি ধুনীয়াকৈ চব সকলোবোৰ বস্তু মিক্স কৰি লৈছোঁ। এয়া অকণমান পাছত আকৌ এবাৰ লৰাই দিছে, এয়া দেখিছে। আৰু এইফালে আকৌ এবাৰ লৰাই পিনি এতিয়া লাহেখিনি এড কৰি দিম। এয়া লাই শাক সকলোবোৰ মিক্স কৰি লওঁ ধুনীয়াকৈ। লাই শাক আলু সকলো একেলগতে দি দিছোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি লওঁ। আৰু এইফালে দিছে শাকৰ ফালে দখাই নাথাকিলোঁ, আৰু শাকতো চব্জিত অকণমান পানী অকণমান দি দিছোঁ সিজিবৰ কাৰণে। আৰু এইয়া পূৰা উতলি আছে, কি ধুনীয়া কালাৰ আহিছে দিছে। আৰু লাই শাকবিলাকৰ অকণমান আছে চিন নাইকিয়া হৈ গৈছে। এইয়া পূৰা উতলি আছে। ফাইনেলি এইফালে আমাৰ মাংস হৈ গ'ল ধুনীয়াকৈ। এয়া ইমান ধুনীয়া কালাৰ আহিছে চবখিনি। এইফালে মাংস হৈ গ'ল, আৰু এইফালে মই পথাৰলৈ দিবৰ কাৰণে ভাত ভৰালোৱেই। এয়া ভাত ভৰাই থৈছোঁ পথাৰত দিবৰ কাৰণে। আৰু এইফালে টিঙতে দালি দি দিছোঁ, যিহেতু 11জনী তাত দাৱনী আছে সেইকাৰণে ইয়াতে দি দিছোঁ। ভৰাই দিম আৰু ইয়াতে মাংস খাওঁ।
ফাইনেলি ভাত চব্জি হৈ গ'ল আৰু হৈ গ'ল মানে কঁঠালত দিয়ে পঠিয়ালোঁ আমি খাব আছে বাকী আমিও খাম আৰু লাহে দিয়ে তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব তো আজিলৈ বাই বাই